নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই কুকাৰ এটাত অকণমান মিঠাতেল গৰম কৰি লৈছোঁ। আপোনালোকে মিঠাতেল নিদি ঘি বা ৰিফাইন সেনেকৈও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মই এখিলা তেজপাত দিছোঁ, এটা ডালচেনি দিছোঁ, অকণমান লং দিছিলোঁ, তাৰপাছত ইলাইচি এটা দিছিলোঁ, গোটা মছলা অলপ যি আছিলে সেয়া দি লৈছোঁ আৰু মই দুটামান কাজু দি দিছিলোঁ তাত। তাৰপিছত আৰু অকণমান কাটি থোৱা পিঁয়াজ আছিলে, সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনি দি দিছোঁ। আৰু এয়া মই গাজৰ অলপ কাটি লৈছিলোঁ, সেইখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। তাৰপাছত মই আলু কাটিছিলোঁ দুটা সৰু সৰুকৈ, সেইখিনিও মই ইয়াত দি লৈছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে স্কিপো কৰিব পাৰে। আৰু এয়া অকণমান মছলা দি দিছোঁ, ঘৰত যি মছলা আছিল অলপ দি দিছোঁ। আৰু মই কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ এইখিনি মই ডেছক্ৰিপশ্যনত দি দিছোঁ বাৰু। আৰু মই এয়া অকণমান বাচমতি চাউল ভিজাই থৈছিলোঁ আধা ঘণ্টামান, তাৰপিছত এইখিনি মই ধুই পেলাই ইয়াত দি দিছোঁ। মই চাউল প্ৰায় 500 গ্ৰামমান ইউজ কৰিছোঁ। আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু সোৱাদ অনুসৰি মই নিমখ দি লৈছোঁ ইয়াত। আৰু এটা অনুমান কৰি মই পানী অলপ দি দিছোঁ ইয়াত। আৰু মই এইখিনি দুটামান চিটি মৰাৰ পাছত মই এইটো বন্ধ কৰি দিম। আৰু এয়া ৰেডি হৈ গ'ল, চাওকচোন। ইমান কম সময়ৰ ভিতৰতে আমাৰ পোলাও ৰেডি হৈ গ'ল। আৰু আজিলৈ ইমানে, ধন্যবাদ।